তো হেল্ল' হোৱাটছআপ গাইজ ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ তো আজি বহাগৰ 14 তাৰিখ আৰু ইংলিছ কেলেণ্ডাৰৰ ডিচেম্বৰৰ 32 তাৰিখ তো আজি মানে কি হ'ল কেছটো আমাৰ এটা খানা এটা আছে সেইটো কাৰণে খানাটোলৈ যাবলৈ আমি ওলাই আছোঁ সেইবিলাক চাওক মই চাইকেল লৈ আহি আছোঁ এখন মানুহবোৰক আমি অকণমান দেৰি পিছত লগ পাম আপোনালোকক গৈ পেলাই পিছফালে মোৰ লগৰকেইটা আহি আছে ओके तू देखो ना रे আমি দেখিছোঁ পিছফালে আমাৰ চাৰহেঁত আহি আছে চাৰহেঁত বজাৰ কৰি আহিম বুলি কৈছে বজাৰ কৰিবলৈ ৰখিছে চাগে চাই লওক A few moments later. Guys, আমি ইয়াত দুটা চাপৰি এফালে দেখিছে এইটো মাংস ইয়াত আছে 5 কেজি মাংস দেখিছে ই কি লৈ আছে ঠিকনা নাই আজি বহুত ধামাকেদাৰ খানা হ'ব মানে আমি আকৌ আহি পিনি মাংস চাংস লৈ আহিছোঁ ইয়াত ক'বলৈ আহিছোঁ গাইছ ভিডিঅ'টো কেনেকুৱা আছে নাজানো মই ভিডিঅ'টো প্ৰথমবাৰ বনাবলৈ ট্ৰাই কৰিলোঁ এজনে স্পেচিয়েলি কাম কৰিবলৈ লৈ আহিছোঁ ইয়াক কামলৈ বাই গোটেইডোখৰ ভিউ চাবহি আমাৰ লগৰকেইটা আমি ওপৰলৈ গৈ আছোঁ হা হাই দেখিবলৈ পাইছে আমি ইয়াৰ ওপৰত ৰখি আছোঁ সেইফালে পিছফালে আমাৰ আছে নদীখন কি মজা জেগা ইয়াত মানে আগতেও পিকনিক খোৱা প্লেচ বুলিয়ে ক'ব পাৰি এইটো গোটেই জিৰণি ঘৰ এটা বনাই থৈছে লগৰখিনি আছে তো তালৈ গৈ থাকোঁ বলক তো গাইজ কেছটো কি হ'ল মানে আমি ইয়াত খানা খাব আহোঁতে আমি এটা বহুত ধুনীয়া জেগা এটা পালোঁ আপোনালোকে চাই লওক এইটো জেগা এইটো চাই লওক জেগাটো চাই লওক আমি ইয়াত আছোঁ মানে সেইফালে আমাৰ ছাৰহেঁতে বনাই আছে আৰু আমি ইয়াত ফুৰিবলৈ আহিছোঁ ইয়াত চকী তো গাইজ কেছটো কি হ'ল এয়া পিছফালে আমাৰ খানা বনাইছে আৰু তাৰপৰা আমি কি হ'ল মানে আমি চবেই এটা চাইডে মানে আমি গুচি গৈছোঁ আমি খৰি বিচাৰিবলৈ আহিছোঁ তো দেখিবলৈ পাইছে আমি বিচাৰি আহিছোঁ খৰিত এতিয়া খৰি বিচাৰোঁতে আমাৰ হৈ গৈছে ৰাতি কিন্তু আমি জংঘলত আহিলে নদী মই বহি আছোঁ এটা নদী শিলৰ ওপৰত মই সেইকাৰণে ইয়াত অকলে আপোনালোকে দেখিব পাইছে মোৰ মাতটো চাগে অহা নাই কিন্তু মই চেষ্টা কৰিছোঁ আনিবলৈ আৰু আপোনালোকে চাওক এইফালে কি ধুনীয়া জেগা পচন্দছে ইয়াত আহিনো মোৰ এনেকুৱা লাগিছে যেন মই একো পাহৰি গৈছোঁ মানে আৰু মই ভাবোঁ চবেই এনেকুৱা এদিন হ'লেও এদিন এনেকৈ ফুৰিব আহিব লাগে মই ইমান কথা নকওঁ কাৰণ সিহঁতৰ লগত ভিডিঅ' বনাবলৈ মোৰ লাজ লাগে সেইকাৰণে মই অকলে আহি পিনি ভিডিঅ' বনাই আছোঁ কি হ'ল মানে আমাৰ খানা তাত বনি আছে আৰু আমি ইয়াত আহিছোঁ আমি দুটা অকলে ইয়াত আমি অকণ এনজয় কৰিম বুলি আহিছোঁ তাৰপৰা সেইকাৰণে আমি এতিয়া ইয়াত বহি আছোঁ আৰু এতিয়া খাবলৈ হ'ল আমি খাবলৈ যাম তাৰপিছত ঘৰলৈ যাম আপোনালোকে ভিডিঅ'টো দেখিলে আৰু এইডোখৰ
खत्म, बाय बाय, टाटा, गुड बाय, गया। तुम लोग को पता नहीं शायद